Hello viewers, good news for all students. টেটৰ বাবে আগ্ৰহী আছে সিহঁতে পাব এতিয়া চাকৰি পাবলৈ দেৰি নাই বিএড ডিএলএড সম্পূৰ্ণ নহ'লেও দিব পাৰিব টেট পৰীক্ষা যিসকলে বিএড ডিএলএড সম্পূৰ্ণ হোৱা নাই কোৰ্স কৰি আছে কিছুমান কোৰ্স যিহেতু পাছ কৰিছে সিহঁতে দিব পাৰিবই যিহেতু পঢ়ি আছে সিহঁতেও দিব পাৰিব বিশেষ টেটৰ প্ৰাৰ্থীও বুলি যিহেতু স্পেশাল টেট দিব ওলাইছে সেইসকলেও দিব পাৰিব জেনেৰেল টেট সিহঁতেও জেনেৰেল টেটত বহিব পাৰিব যেহেতু স্পেশাল টেট হেতে দুটা টেটে দিব পাৰিব টেট উত্তীৰ্ণ প্ৰাৰ্থীক অতি সোনকালে ৰাজ্যৰ টেট এই নিযুক্তি দিব আৰু সিটেট প্ৰাৰ্থীসকলেও দিব পাৰিব জেনেৰেল টেট যিসকল সিটেট পাছ কৰিছে সিহঁতেও দিব পাৰিব জেনেৰেল টেট টেট উত্তীৰ্ণক সিৰগেই দিয়া হ'ব নিযুক্তি যিসকলে টেট পৰীক্ষাত পাছ কৰিব সিহঁতক অতি সোনকালে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে আমাৰ যিসকল পাছ কৰে যিসকল উত্তীৰ্ণ হয় টেটত তেওঁলোককেই শিক্ষা বিভাগত শিক্ষক হিচাপে নিযুক্তি দিয়া যায় এই শিক্ষক নিযুক্তিৰ গোটেই প্ৰক্ৰিয়াটো নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ গাইডলাইন মতে হয় আৰু সেই গাইডলাইন মতে আমি প্ৰতি বছৰে আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব লাগে আমি 2020 চনত আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলোঁ কাৰণ কোভিডৰ পৰিপ্ৰেক্ষিতত আৰু যেহেতু এতিয়া টেট শিক্ষক নিযুক্তিৰ আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল এতেকে আমি এই 2020ত পাতিব নোৱাৰা টেট পৰীক্ষা আমি 2021ত টেট পৰীক্ষা পাতিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই আকৌ কৈছোঁ আমি